শেহতীয়াকৈ হ'লেও মাঘ বিহুৰ আৰু নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। আজি আমি বিলাহী আৰু এতিয়া হৈছে 12 বাজিব হ'ল। তাৰপিছত প্লেন এটা হ'ল বোলে এনেহে আছোঁ দুইটা আৰু তাৰপিছত আমি এফালে যাম। তো চাই থাকক, বহুত ধুনীয়া হয়, গাঁৱৰ হয় পৰিৱেশটো দেখাই থাকিম। চাই থাকক, আমি গৈ আহি বাসকৈ পাৰ হৈ আহি এতিয়া আমি আহি পালোঁ। আহি পাই খাব গ'লোঁ বগৰী। এনেকুৱা বগৰী চপ। ইয়াত আমি গৈ আছোঁ এতিয়া নাৱত উঠিবলৈ, আৰু নাৱত উঠি মানে আহি আছোঁ আৰু তো ইমান ধুনীয়া লাগিল। বহুত দূৰলৈ গ'লোঁ, ইপাৰৰ পৰা একদম বহুত দূৰলৈ গৈছোঁ মানে নাৱতে যাই কৈ চাই থাকক, মই দেখাই আছোঁ। चलते फिरते सड़कों पे मचाते रहो, पब्लिक देती चलते फिरते सड़कों पे मचाते रहो, पब्लिक देती चलते फिरते सड़कों पे मचाते। উঠি আহি আছিলোঁ, কিন্তু কি হ'ল, আহি থাকোঁতে মাজতে সৰু পোৱালীকেইটা আনোতে নোৱাৰিলে। তো মই তাৰপিছত ইহঁত আমি তিনিজনী নামি দিলোঁ নাৱৰ পৰা। তো আমি এতিয়া খোজকাঢ়ি আহি আছোঁ। এইপিনে ইমান ধুনীয়া সৰিয়হ আৰু ধুনীয়া, ইমান ধুনীয়া খেতি কৰিছে। গোটেই পথাৰ মানে সৰিয়হ মা। এখন নদীখন এখন আহি আছে নাওখন বাৰু, মানে আহি আছে নাওখন, কিন্তু আমিহে নামি দিলোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, তো চাই থাকক। তাৰপিছত আমি ঘৰলৈ যাম। এতিয়া 4টা বাজিলেই, আমি ইয়াতে বহুত টাইম লগালোঁ, কিন্তু মানে এনেকুৱা সৰিয়হ খেতি নহয়। তো এইখন নদীখন আহি আছে নাওখনত, এই নাওখন আহি আছে, কিন্তু বগৰী গছটো ক'ব নালাগে, ইমান বগৰী গছ, ইমান বগৰী খাই ইজোপা বগৰী টেষ্ট, সিজোপা বগৰী টেষ্ট, চব টেষ্ট কৰি আহি আছোঁ বগৰীগাল। তো ঘাঁহ নাইকিয়া হ'ল, সেইকাৰণে আকৌ উঠিব মানিছোঁ। তো আকৌ যাওঁ উঠিবলৈ, তো বলক। কিনো বিজুলী চাৱনি মন হৰিলা লাহৰি, প্ৰেমৰ বাটেৰে আনা কঁকালতে লৈ গাগৰি। উভতি আহি চাহ খালোঁ। চাহ খাই এতিয়া 5টা বাজিব আমি 5:30 6টা মানতে পামগৈ ঘৰ। এতিয়া ভিডিঅ'টো দিন কৰিলোঁ, কেনেকুৱা পালে চাই জনাব। ভাল লাগিছে লাইক
চকুত